যি নেকি আমাৰ কাৰ্যসূচী লোৱা হৈছে সেইটো হ'ল আমাৰ ৰাভা হাছঙত থকা আমাৰ চিকিৎসাটো লাগিবই আৰু লগতে আমাৰ ইয়াৰ ৰাভা হাছঙৰ বাহিৰত থকা আমাৰ ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন কৰিব লাগিব মানে সেইটো কাৰণে আমাৰ বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহি আছোঁ আৰু আমাৰ ৰাভাসকলে মানে বহুত এৰিয়াত বা বহুত জাগাত আমাৰ শ্বহীদ হৈছে তথাপি আমাৰ এই বিজেপি চৰকাৰে মানে আজিলৈকে মানে আমাক ঠগি থকা নিচিনা লাগি আছোঁ আমি কাৰণ আজিলৈকে আমাক কোনো মানে এনেকুৱা দিব পৰা নাই আলোচনা কৰি আছে আমাৰ যেহেতু আমাৰ হাছঙৰ এৰিয়া থকা মানে আমাৰ চৰকাৰৰ লগত মানে মৃত্যুজৰ বাবে মানে আছে কিন্তু তেখেতে মানে কোনো মানে একশ্যন লোৱা নাই আৰু এনেকুৱা যদি হৈ থাকিলে মানে আমি কোনোদিন মানে এনেকুৱা বহি নাথাকোঁ কাৰণ আমাক অতি শীঘ্ৰে আমাক চিকিৎসাটো লাগিবই আৰু যদি চিকিৎসা যদি দিব নোৱাৰে আমি কি কৰিব লাগে আমি আৰম্ভ কৰিম আমাৰ এই যিটো আজিৰ পৰা যি নেকি কাৰ্যসূচী মানে এইটো মানে হৈয়ে থাকিব কেনেধৰণৰ পদক্ষেপ হাতত ল'ব আপোনালোকে যদি আপোনালোকৰ যিটো ডিমাণ্ড দাবী এইটো যদি ফুলফিল নকৰে যদি চৰকাৰসকলে যদি আমাৰ এই দাবীটো যদি ফুলফিল যদি নকৰে আমি যেনেকুৱা গণতন্ত্ৰ যেনেকুৱা অধিকাৰ আছে আমি তেনেকৈ কাৰ্যসূচীটো মানে হাতত ল'বলৈ আমি বাধ্য হ'ম কিন্তু তথাপিও আমি ভাবোঁ যে চৰকাৰে অতি শীঘ্ৰে যাতে আমাক মানে এই আলোচনা কৰি আমাৰ চিকিৎসাটো যাতে দিয়ে সোনকালে আৰু লগতে ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ আমাক লাগিবই কোনটো সংগঠনৰ পৰা এইটো আয়োজন কৰিছে আজি এইটো হ'ল আমাৰ ৰাভা হাছঙৰ মানে ৬ষ্ঠ অনুসূচী দাবী কমিটি আৰু আমাৰ অল ৰাভা ষ্টুডেণ্ট ইউনিয়ন চেণ্ট্ৰেল কমিটি আৰু আমাৰ এই মানে এই অল ৰাভা ওমেন কাউন্সিল মানে এই তিনিটা জোট মিলি আমি এইটো মানে অৰ্গেনাইজ কৰিছোঁ বাইক ৰেলী লোৱাত দেখিবলৈ পোৱা গৈছে ক'ত পৰা আমাৰ আজি যিহেতু মানে বাইক ৰেলী কৰিছে সেইটো হ'ল আমাৰ এই কুচিগাঁও ইছলামপুৰ আমাৰ গাঁৱৰ পৰা মানে এটা সৰুকৈ আমাৰ পথাৰ আছে তাৰ পৰা আমি এই খাচীবাৰী আঞ্চলিক আমাৰ ARSU কাৰ্যালয়লৈ আমাৰ সকলো মানে গোটেই অসমতে মানে চলি আছে আৰু আহি আছে আৰু আমাৰ আজিয়ে আৰম্ভ বুলি ক'ব লাগিব আজিৰ পৰা মানে আৰম্ভ হৈয়ে থাকিব আৰু এইটো গোটেই অসমতে মানে হৈ থাকিব কিমান দিন মানে যিমান দিনলৈকে আমাৰ ৰাভা হাছং আৰু আমাৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ বাবে যদি উন্নয়ন পৰিষদ যদি নিদিয়ে সিমান দিনলৈকে চলিয়েই থাকিব No,